কেইজন মানুহে Hey guys, নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালেই। আজি মই এটা বিশেষ কাৰণত ভিডিঅ'টো বনাইছো আসলতে। আপোনালোকে যি কেইজন মানুহে মোক চিনি পায় হয়তো আপোনালোকে জানে যে মই এগৰাকী হাউসৱাইফ যদিও মই এগৰাকী প্ৰফেশনেলি মেকআপ আৰ্টিষ্টৰ কাম কৰোঁ আৰু লগতে মই এটা সৰু সুৰাকে ঘৰৰ পৰা কেকৰ বিজনেছ চলাই আছো। গতিকে মই ভাবিলো যে মইনো কেনেকৈ কেকৰ বিজনেছটো ঘৰৰ পৰা চলাইছো বা মই কেক কিদৰে বনাওঁ বা কিদৰে ডেলিভাৰী কৰোঁ কেতিয়াবা মই কেকৰ হোম ডেলিভাৰীও কৰোঁ মানে হেতু আসলতে কাস্টমাৰৰ ওপৰত ডিপেন্ড কৰে অসুবিধাৰ ওপৰত কেতিয়াবা কোনোবাই ঘৰৰ পৰাও কেক লৈ যায়হি বাৰু আৰু কিন্তু কেতিয়াবা অসুবিধা হ'লে মই ঘৰৰ পৰা হোম ডেলিভাৰী কৰোঁগে আৰু গতিকে মই ভাবিলোঁ যে মইনো কেকৰ বিজনেছটো কেনেকৈ চলাই আছোঁ বা আপোনালোকেনো ঘৰতে এটা কেকৰ বিজনেছ চলাই কিদৰে স্বাৱলম্বী হ'ব পাৰে মই আপোনালোকৰ লগত সেই ভিডিঅ'টো মানে শ্বেয়াৰ কৰোঁ সেইবাবে মই আজি এই ভিডিঅ'টো বনালোঁ আপোনালোকে শেষলৈকে চাই থাকিব আৰু মই ভাবোঁ যে মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই অলপ হলেও আপোনালোকে কেক বনাবলৈ শিকিব পাৰিব চাগে গতিকে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব আৰু যদি আপোনালোকে ইচ্ছা কৰে তেতিয়াহ'লে ধুনীয়াকৈ ঘৰতে এটা কেকৰ বিজনেছ আপোনালোকে আৰম্ভ কৰিব পাৰে বুলি মই ভাবোঁ গতিকে বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট 1 পাউণ্ডৰ কেক এটাৰ কাৰণে মই ইয়াত লৈছোঁ ইয়াত ডিম দুটা ইয়া চেনি লৈছোঁ 1 কাপ এই চেনিখিনি মই কিন্তু এনেকৈ নিদিওঁ চেনিখিনি মই মিক্সিত দি লম প্ৰথমতে তাৰ পৰা মই এয়া লৈছোঁ বেকিং সোডা লৈছোঁ এচামুচ আৰু এয়া হৈছে হেতু হৈছে বেকিং পাউডাৰ আৰু এয়া মই ময়দা 1 কাপ লৈছোঁ আৰু এয়া এফালে এয়া লৈছোঁ ৰিফাইন 1 কাপ প্ৰথমতে মই ডিম দুটা ইলেক্ট্ৰিক ব্লেন্ডাৰৰ সহায়ত ক্ৰিমি হোৱালৈকে ব্লেন্ড কৰি ললোঁ তাৰ পাছত মই ইয়াত দিলোঁ এই ৰিফাইনখিনি দিলোঁ তাৰ পৰা দিলোঁ মই ইয়া বেকিং সোডা আৰু ইয়া সোডা খাৰ আৰু লগতে দিলোঁ চেনিখিনি দি আকৌ ব্লেন্ড কৰি ললোঁ তাৰ পৰা এটো হোৱাৰ পাছত ইয়াত মই ময়দাখিনি দি ধুনীয়াকৈ চামুচেৰে মিহলাই ইয়াত এতিয়া মই এটো অকণমান ফ্লেভাৰ এড কৰিছোঁ এটো হ'ল ভেনিলা ফ্লেভাৰ তো আপুনি ধুনীয়াকৈ এনেকৈ মিক্স কৰি দিব আৰু মই এইদৰে কেক এতিয়া মই যেটো পাত্ৰত বনাম তাত মই অকণমান ৰিফাইন দি এইদৰে লোৱাৰ পাছত তাৰ ওপৰত মই এখন কাগজ কাটি লগাই ললোঁ যাতে কেকৰ বাটাৰটো ইয়াত লাগি নধৰে আজি মই আপোনালোকক কেক বনাবলৈ কুকাৰত দেখাম কাৰণ প্ৰথমতে আপোনালোকে ওভেন ট্ৰাই কৰিব নালাগে প্ৰথমতে মইও ওভেন ট্ৰাই কৰা নাছিলোঁ গতিকে আপোনালোকে কুকাৰটো বহুত ধুনীয়াকৈ কেক বনাব পাৰে আৰু এতিয়া কুকাৰটো এইদৰে গেছৰ ওপৰত দি গৰম হোৱাৰ পাছত আপোনালোকে ইয়াৰ তলত প্ৰথমতে এনেকুৱা ধৰণৰ কিবা পত্ৰ এটা দি ল'ব তাৰ ওপৰতে কেকৰ বাটাৰখিনি ৰাখিব যাতে ডাইৰেক্টলি কেকৰ বাটাৰটোৱে হিটটো নাপায় আৰু এইদৰে বন্ধ কৰি থৈ আপোনালোকে এনেকৈ হুইচেলটো হেৰিখনৰ পৰা খুলি দিব দেই হুইচেলটো কিন্তু এনেকৈ দি পেলাই কেকটো নবনাব বাৰু হুইচেলটো খুলি ৰাখিব আৰু এনেকৈ আপোনালোকে ইয়াতে পুৰা লো ফ্লেমত দি পেলাই সৰু ষ্টভটোত বনাব সদায় গেছত আৰু এইটো এনেকৈ আপোনালোকে 45 মিনিটমান থাকিবলৈ দিব এইটো বেক হওঁতে 45 মিনিটমান লাগিব গতিকে এইটো এনেকৈ এতিয়া থাকিব দিয়ক এয়া দেখিছেনে কেকটো অলৰেডি হৈছে চাগে বাৰু এতিয়া মই চাম চেক কৰি পেলাই কমপ্লিটলি হৈছে নে নাই বস্তুটো এইটো চাবলৈ আপোনালোকে এনেকৈ মাৰি এডাল লৈ পেলাই তো ইয়াতে এইটো হৈয়ে গ'ল মোৰ ইয়াত যদি কিবা লাগি আহে তেতিয়াহ'লে কেকটো নহয় আৰু যদি এয়া এনেকৈ একো নলগাকৈ আহে তেতিয়াহ'লে আপোনালোকে জানিব যে কেকটো আপোনালোকৰ হৈ গ'ল আৰু তেতিয়া লাহেকৈ গেছটো অফ কৰি পেলাই এইটো এনেকৈ অকণমান দেৰিলে ঠাণ্ডা হ'বলৈ অফ কৰি থৈ দিব আপোনালোকে এতিয়া আপোনালোকে এইটো দেখিছেনে এইটো মই ভেনিলা ফ্লেভাৰৰে হুইপ ক্ৰীম লৈছোঁ এইটো আপোনালোকে মানে এতিয়াতো মই ব্লেন্ডাৰ দি পেলাই এইটো আকৌ ফেটি ল'ম আপোনালোকে এটা চাই থাকক এইটো ক্ৰীমটো চাই লওক এইটো এনেকৈ দোকানত কিনিব পায় এইটো মই ভেনিলা ফ্লেভাৰৰ লৈছোঁ কাৰণ মই কেকটো ভেনিলা ফ্লেভাৰৰ বনাইছোঁ সেইকাৰণে মই ক্ৰীমটো ভেনিলা ফ্লেভাৰ লৈছোঁ এইটো বেলেগ ফ্লেভাৰত পাই যায় আজি আমাৰ কেক বনোৱা মানুহ বেলেগ দেই এয়া একেবাৰে পুৰা ক্ৰীম ফুটি আছে আৰু অৱস্থাটো কেনেকুৱা কৰিছে মই দেখুৱাম গোটেইখন ক্ৰীম কৰি পেলালে কি কৰি ল'বা হ'ব তুমি এয়া এতিয়া ক্ৰীমখিনি ৰেডি হৈ গ'ল এইটো এতিয়া ক্ৰীমটোৰ জোখটো মই আপোনালোকক দেখাম চাবতে ক্ৰীমখিনি মানে যেতিয়া আমাৰ ফেটাৰ আগত ক্ৰীমখিনি পুৰা পনীয়া হৈ থাকে তাৰপিছত যেতিয়া ফেটাৰ পিছত যেতিয়া ডাঠ হয় ডাঠটো মানে এনেকুৱা জোখত হ'ব লাগে যে মই এইটো উভতাই দিওঁতে এয়া নাই পৰা এতিয়া ক্ৰীমখিনি এইটো জোখত আপোনালোকে ধুনীয়াকৈ ক্ৰীমখিনি ৰাখিব তেতিয়া আপোনালোকৰ ডিজাইনখিনি দিবলৈ বহুত বেছি ধুনীয়া হ'ব এতিয়া মই এইটো ঠাণ্ডা হোৱাৰ পাছত এই কেকটো উলিয়াই ল'লোঁ কুকাৰটোৰ পৰা এই চাওক কিমান কোমল হৈছে
আৰু এতিয়া মই এইটো এই চুৰিখনেদি ধুনীয়াকৈ 3 ভাগ কৰি এনেকৈ কাটি ল'ম এয়া মই এতিয়া কেকটো ধুনীয়াকৈ 3 ভাগ কৰি কাটি ল'লোঁ এতিয়া মই কেকটো আইচিং কৰিম আপোনালোকে চাই থাকক আৰু এটা কেকটো আইচিং কৰোতে মই প্লেটখনৰ তলতে অকণমান ক্ৰীম লগাই ললোঁ যাতে কেকটো আইচিং কৰাৰ পাছত কেকটো প্লেটখনৰ পৰা হিলি নাযায় আৰু লগতে সুগাৰ সিৰাপ দি প্ৰত্যেকটো লেয়াৰৰ ওপৰতে এইদৰে ক্ৰীম দি মই আইচিং কৰি গলোঁ আৰু লগতে আপোনালোকে যদি কেক বনাব বিচাৰে তেতিয়া হলে আপোনালোকে এটা কথা মনত ৰাখিব ফাৰ্স্ট টাইম যেতিয়া আপোনালোকে কেক বনাব তেতিয়া হলে কেকটো কভাৰ কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে পাইপিং বেগ এটাত ক্ৰীমখিনি ভৰাই এইদৰে লৈ কেকটো কভাৰ কৰিব তেতিয়া আপোনালোকৰ আইচিং কৰিবলৈ বহুত ধুনীয়াকৈ আইচিং হ'ব কাৰণ প্ৰথমতে হাতটো চবৰে নাহে সেইবাবে মই আজি ভিডিঅ'টোত এইদৰে দেখালোঁ এতিয়া মই ইয়াতে মানে ডিজাইন এটা উঠিবৰ বাবে এই ব্ৰাছডালেদি অকণমান ডিজাইন কৰিম আৰু ইয়াতে হোৱাইট ক্ৰীমটোৰ ওপৰতে এতিয়া ধুনীয়া ডিজাইন এটা উঠি গ'ল কেকটো আৰু মই এতিয়া ক্ৰীমখিনিত ফুড কালাৰ মিক্স কৰি এইদৰে ক্ৰীমখিনি বিভিন্ন ধৰণৰ ফুড কালাৰ মিক্স কৰি মই ক্ৰীমখিনি প্ৰস্তুত কৰি ললোঁ যেহেতু ডিজাইন দিবৰ বাবে বহুত কালাৰৰ প্ৰয়োজন হয় আপোনালোকে নিজৰ ডিজাইন অনুসৰি আপোনালোকে কালাৰখিনি চুজ কৰিব পাৰে যি ধৰণৰ ডিজাইন দিম বুলি ভাবে বা আপোনালোকক যেনেকুৱা কালাৰৰ আপোনালোকৰ পছন্দ হয় আপোনালোকে সেইদৰে ফুড কালাৰ ইয়াত মিক্স কৰিব পাৰে কিন্তু ফুড কালাৰ বহুত বেছি আপোনালোকে ইউজ কৰিব নালাগে আৰু ফুড কালাৰ ইউজ কৰিলেও এটুপ দুটুপকে দি চামুচেৰে লৰাইহে আপোনালোকে ফুড কালাৰটো ইউজ কৰিব ডাইৰেক্টলি বহুত ফুড কালাৰ দি দিলে কেতিয়াবা ক্ৰীমটো তিতা হৈ যোৱা নিচিনা হৈ যায় আৰু মই এইদৰে এটা পাইপিং বেগত ক্ৰীমখিনি ভৰাই মই কেকত ডিজাইন দিবলৈ আৰম্ভ কৰিলোঁ আপোনালোকে নিজৰ পছন্দ অনুসৰি আপোনালোকে কেকত ডিজাইন দিব পাৰে কিন্তু মই আজি আপোনালোকক এইটো ডিজাইনেই দেখালোঁ কাৰণ মোৰ এই কেকটো অৰ্ডাৰ দিয়া কেক হয় গতিকে মোক কাষ্টমাৰে এই ডিজাইনটো নিজেই দি দিছিলে গতিকে মই এই ডিজাইনটোৱে কেকত দিবলগীয়া হ'ল বেলেগ ডিজাইন আপোনালোকক দেখাব নোৱাৰিলোঁ গতিকে আপোনালোকৰ নিজৰ পছন্দ অনুসৰি আপোনালোকে কেকত নিজৰ মতে ডিজাইন দি ল'ব এয়া এতিয়া মই এডাল নোজেলৰ সহায়ত মই এনেকৈ ৰ'জখিনি ইয়াত দি গ'লোঁ এনেকুৱা বহুত ধৰণৰ নোজেল আপোনালোকে মাৰ্কেটত পাই যাব আপোনালোকৰ নিজৰ পছন্দ অনুসৰি আপোনালোকে এনেকুৱা ধৰণৰ নোজেল বিভিন্ন ধৰণৰ পায় বিভিন্ন ডিজাইনৰ বাবে বিভিন্ন ধৰণৰ পায় আপোনালোকে আনি ল'ব পাৰিব আৰু মই এতিয়া কেকৰ ডিজাইনটো আৰু অলপ ধুনীয়া হ'বৰ কাৰণে ইয়াতে মই কেইটামান চুগাৰ বল ইউজ কৰিলোঁ এনেকুৱা আপোনালোকে বজাৰত পাই যাব গতিকে লৈ আনিব পাৰিব বিভিন্ন ধৰণৰ চুগাৰ বল বজাৰত কিনিবলৈ পায় বিভিন্ন ধৰণৰ ডিজাইনৰ বাবে অকল যে এনেকুৱা চিলভাৰ কালাৰে পায় তেনেকুৱা নহয় বহুত ধৰণৰ পাই যাব আপোনালোকে ফাইনেলি মোৰ কেকটো এতিয়া হৈ গ'ল মোৰ কেকৰ ফাইনেল লুকটো আছিলে এইটো আৰু লগালগ মোৰ কেকটো ডেলিভাৰী দিবৰ হৈ গ'ল কাৰণ কেকটো নিবলৈ মানুহজন আহি পাই গ'লি লগে মই কেকটো এইদৰে পেকিং কৰি দিলোঁ আৰু কেকৰ লগত মই এখন নাইফ দিলোঁ এটা হেপী বাৰ্থডে ষ্টিকাৰ দিলোঁ এইদৰে মই কেকটো ডেলিভাৰ কৰিলোঁ আৰু যদি মোৰ আজি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নিশ্চয় এতিয়া বাই বাই